সকলো ভালে আছে, লগতে ময়ো ভালে আছোঁ। আজি যিহেতু জামুগুৰি ঘাটৰ কোচগাঁও নামঘৰত আজি ভাওনা আছে, আৰু ব'লকচোন ভাওনাখন কেনেকুৱা হয় কি হয় ব'লকচোন দেখাওঁগৈ। আৰু যিহেতু ভাওনাখনৰ নাম হৈছে ৰামৰ অষ্টমীক যজ্ঞ, ব'লকচোন আমি ভাওনাখন চাওঁগৈ কেনেকুৱা হয়। এইবিলাক পূৰা ড্ৰেছ চেছ পিন্ধা হৈ গ'ল, তেনেহ'লে ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পূৰা ককা বহি আছে, এইফালে দেখিব পাইছে। আমি পূৰা ভাইটি এটা বহি আছে, এইয়া চাওক। এয়া আমাৰ মামাহঁতৰ ঘৰৰ গোটেই ঘৰৰ সদস্য ওলাই গ'লো আমি ভাওনা চাবলৈ। ব'লক আমি ভাওনাখন ষ্টাৰ্ট কৰোঁ। যিহেতু গাইজ গৈ আছোঁ পূৰা এইফালে পিছফালে, যিহেতু গোটেই মানুহখিনি আহি আছে। আৰু ব'লকচোন কি হয় কি নহয় গোটেইখিনি চাব পাব, খালি ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ'টো লাষ্টলৈকে চাব ব'লক। আৰু গাইজ এইফালে পূৰা গায়ন বায়ন ওলাই আছে দেখিছেনে। আৰু এইটো চাইডে মানে এতিয়া যিহেতু মানুহখিনি নাই, আৰু এইফালে সূত্ৰধাৰী ওলাই গ'ল। চাইডে যিহেতু সূত্ৰধাৰী ওলাই আছে, আৰু এইফালে মানুহ দেখিছেনে, ইমান মানুহ নহয়, বহুত মানুহ। কিন্তু এইফালে যিহেতু মই পুৰা মানুহৰ মাজত বহি পেলাই পুৰা আগ চাইডে ভিডিঅ' কৰি আছোঁ। এতিয়া গাইজ সূত্ৰধাৰে নচা হৈ গ'ল, এতিয়ানো কি ওলাই গাইজ ভিডিঅ'ৰ স্কিপ নকৰাকৈ চাই থাকক গাইজ।
আপোনালোকে চাগে ভাওনাখন চাই বহুতখিনিয়ে ভাল পালে আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থৈ যাব নাপাহৰিব তেনেহ'লে আজিলৈ বাই বাই।